ডাংকাই আমারে ডাংকাই মরমর ডাংকাই ডাংকাই আমারে ডাংকাই মরমর আচ্ছা ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ আগত এটা বহুপদৰ শূন্য আৰু সহগৰ মাজত সম্পৰ্ক কেনেকৈ আমি প্ৰতিষ্ঠা কৰিম এই বিষয়ে আলোচনা কৰিম। এটা আমি কি কৰিম যে এটা বহুপদৰ শূন্য আৰু সহগৰ মাজত সম্পৰ্ক আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম এই বিষয়ে আজি তোমালোকৰ আগত মই আলোচনা কৰিম। ঠিক আছে, চাবাচোন আমি বহুপদটা ধৰি লওঁ। কালিতো আমি বহুপদৰ বিষয়ে আমি আলোচনা কৰিলোঁ, গতিকে এতিয়া আমি বহুপদটা ধৰি লওঁ। আমি বহুপদটোৰ আদৰ্শ ৰূপটা লৈ লওঁ, তাৰপিছত আমি এটা এক্সাম্পল ল'ম। ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম যে এটা আদৰ্শ ৰূপ লওঁ। কেনেকুৱা হ'ব সেইটো চাবা। ax স্কোৱাৰ প্লাছ bx প্লাছ c এইটো এটা বহুপদ হ'ব, যিহেতু ax স্কোৱাৰ bx প্লাছ c এইটো কি বহুপদ হ'ব? দ্বিঘাত বহুপদ। গতিকে এই বহুপদটো ধৰি ল'লো মই মূল দুটা। তোমালোকে এই কথাটো গুৰুত্ব দিবা যে ax স্কোৱাৰ bx প্লাছ c এই বহুপদটোৰ মূল দুটা মই ধৰি লৈছোঁ। এই বহুপদটোৰ মূল দুটা কি বুলি ধৰি ল'লো? আলফা আৰু বিটা। সেইটোতো তোমালোকে জানাই, গ্ৰীক আলফাবেট। গতিকে এইটো আলফা আৰু বিটা বুলি ধৰি ল'লো। কাৰ মূল ধৰিছোঁ? যে এই বহুপদটোৰ মূল দুটা কি বুলি ধৰি লৈছোঁ? আলফা আৰু বিটা। গতিকে তোমালোকে এটা কথা চাবা, যেতিয়া আমি বহুপদৰ মূল দুটা আলফা আৰু বিটা বুলি ধৰি লৈছোঁ, এনে ক্ষেত্ৰত আমি এটা কি পাম? সূত্ৰ পাম। সেই সূত্ৰটো ইতিমধ্যে তোমালোকে চাগে শিকিছা। গতিকে হ'লেও মই কৈ দিছোঁ যে ax স্কোৱাৰ bx প্লাছ c এই বহুপদটোৰ যদি শূন্য দুটা মূল বা শূন্য দুটা আলফা আৰু বিটা হয়, তেন্তে শূন্য দুটাৰ সমষ্টি কিমান হ'ব? এইটো মনত ৰাখিবা যে আলফা প্লাছ বিটা সমষ্টি মানে যোগ। গতিকে আলফা প্লাছ বিটা কিমান হ'ব? সূত্ৰটো মনত আছে চাগে, মাইনাছ বি বাই এ। এই বিটো ক'ৰ পৰা আহিছে? যে এইটোৰ পৰা আহিছে। এইটো ইয়াত কি আছে? এক্সৰ সহগ কি আছে? বি। গতিকে এই বিটো ইয়াৰ পৰা আহিছে। এইটো মাইনাছটো ক'ৰ পৰা আহিল? এইটো ক'ৰ পৰা আহিছে? সূত্ৰৰ পৰা আহিছে। যিহেতু যেতিয়া আমি ডিডাকশ্যন কৰি তোমালোকক দেখাই দিম, তেতিয়া গোটেই ফৰ্মুলাটো ওলাই আহিব। কিন্তু সেইখিনি কৰিবলৈ গ'লে আমাৰ বহুত কোৰ্চটো থাকি যাব। সেইটোকে নকৰি মই তোমালোকৰ আগত জাষ্ট এতিয়া আমি সূত্ৰটোহে উপস্থাপন কৰি দিছোঁ। কি কৰিছোঁ? যে ax স্কোৱাৰ প্লাছ bx প্লাছ c এই বহুপদটোৰ শূন্য দুটা যদি আলফা আৰু বিটা হয়, তেন্তে শূন্য দুটাৰ সমষ্টি আমি কি পাম? যে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ। এতিয়ালৈকে বুজি পাইছা? নেক্সট, শূন্য দুটাৰ পূৰণফল বা গুণফল। পূৰণফল বুলি কোৱাৰ লগে লগে আমি কি কৰিম? পূৰণ কৰিম। যিহেতু শূন্য দুটাৰ পূৰণফল কি পাম? আলফা প্লাছ বিটা ইকুৱেল চি বাই এ। এইটো গতিকে এইটো সূত্ৰ হয়। গতিকে তোমালোকে গণিতটো কৰিবৰ বাবে এই সূত্ৰটো মুখস্থ ৰাখিব লাগিব। যদি সূত্ৰটো মুখস্থ ৰাখিব নোৱাৰা, তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম? যে বহুপদৰ শূন্য আৰু সহগৰ মাজত কি কৰিব নোৱাৰিম? সম্পৰ্ক প্ৰতিষ্ঠা কৰিব নোৱাৰিম। গতিকে সেইটো কৰিব যাওঁতে তোমালোকে কি কৰিব লাগিব? যে সূত্ৰটো পহিলাতে মুখস্থ ৰাখিব লাগিব। যিকোনো এটা কাম কৰিব যাতে কিবা এটা বস্তু আমি অকণমান হ'লেও জানি থ'ব লাগিব। যদি বস্তুটোৰ বিষয়ে একোৱেই নাজানো, তেতিয়াহ'লে আমি গণিতটো বিতংভাৱে কৰি দেখাব নোৱাৰিম। গতিকে এইটো সূত্ৰটো প্ৰত্যেকে মুখস্থ ৰাখিবা বুলি মই ধৰি লৈছোঁ। গতিকে আমি কি পালোঁ? যে শূন্য দুটাৰ সমষ্টি কি পালোঁ? মাইনাছ বি বাই এ। আৰু শূন্য দুটাৰ গুণফল কি পালোঁ? চি বাই এ। এতিয়ালৈকে মনত ৰ'ব। এতিয়া মই এটা এক্সাম্পল দি তোমালোকৰ আগত কৰি দেখাম। চাবা, ধৰি লৈছোঁ মই এটা বহুপদ লৈ ল'ম। চাবাচোন কেনেকুৱা ৰিজাল্ট আহে দেখিম। বহুপদটো ধৰি লওঁ। এইখিনি মহাৰি দিছোঁ। চাবা, মই এটা বহুপদ ল'লোঁ এক্স স্কোৱাৰ প্লাছ 7x প্লাছ 10। এইটো এটা বহুপদ নাম্বাৰ 1 লৈ ল'লোঁ। এক্স স্কোৱাৰ প্লাছ 7x। এতিয়া
x² + 7x + 10 এই বহুপদটোৰ শূন্যগিটা আমি উলিয়াই লম প্ৰথম পৰ্যায়ত কেনেকৈ উলিয়াম চাবা যেটো তোমালোকে এটা কথা জানা যে ax² + bx + c আৰ্হিত থকা বহুপদবোৰৰ উৎপাদক বিশ্লেষণ কৰা সিস্টেমটো তোমালোকে ক্লাস 9 ত শিকি আহিছা যে ax² bx + c আৰ্হিৰ বহুপদ বিলাকৰ উৎপাদক বিশ্লেষণ কৰোতে কি কৰো যে প্ৰথম পদৰ চলকৰ সহগটোৱে অৰ্থাৎ x² ইয়াৰ সহগ কি আছে একো নাথাকিলে জানিলো বা যে এক এটা থাকে ওই এই x² টোৰ সহগ কি আছে একো দেখা নাই কিন্তু এক এটা আছে ইয়াত অনলি 1 এটা আছে এই 1 টোৱে ধ্ৰুবক পদ কালি মই ধ্ৰুবক পদ কাক বলে কৈ গৈছো ওই এই ধ্ৰুবক পদটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব কথাটো মনত ৰাখিবা x² ৰ সহগটোৱে কি কৰিব লাগিব এই ধ্ৰুবক পদটো পূৰণ কৰিব লাগিব পূৰণ কৰি তাৰ পূৰণফলটো কি পাম চাবা যে 1 এৰে 10ক পূৰণ কৰা কিমান হ'ব 10 হ'ব হ'ব এই 10 টোৰ এটো মই অসমীয়াত কৈছো ইংলিছত কৈ দিছো এই 10 টোৰ মৌলিক উৎপাদক উলিয়াম কেনেকৈ উলিয়াম চাবা 2 5 গুণ 10 হয়তো বা 10 গুণ 10 কৰিব পাৰো কিন্তু আমি কেনে ধৰণে উলিয়াব লাগিব হেতু কিনো প্ৰথম কথাত গুৰুত্ব দিব লাগিব এই 7x টো পোৱাকে মৌলিক উৎপাদকটো উলিয়াব লাগিব এটো যে দেখিছা এই 7x টো পোৱাকে কি কৰিব লাগিব 10 ৰ মৌলিক উৎপাদক উলিয়াব লাগিব এতিয়া আমি দেখিলো যে 10 টোৰ মৌলিক উৎপাদক 2 আৰু 5 পাৰো কিন্তু 10 গুণ 10 কৰিলে হয় কিন্তু 10 গুণ 10 কৰিলে কি হ'ব আমি 7x টো নাপাম হেকাৰে কি কৰিলো যে 10 ৰ মৌলিক উৎপাদক 2 আৰু 5 পালো এটা চাবাচোন কেনেকৈ কৰিম এটো ইকুৱেল দিলো x² প্লাস দিয়া এটা 5 পাইছিলো গতিকে এটা আমাৰ x যুক্ত বহুপদ গতিকে মই কি কৰিলো 5x কৰি দিলো তাপা চিনটো কি দিলাম এই 7x টো পাম হেতু চাব লাগিব আৰু হে যুক্ত কৰি এগেইন ৰিজাল্টটো ওলাব লাগিব কি ওলাব চাবা প্লাস দিব লাগিব প্লাস দিলো twice x plus 10 কেনেকৈ কৰিছো চাবাচোন যে আমি কি কৰিলো যে x² + 7x + 10 এই বহুপদটো কি কৰিছো পহিলাতে উৎপাদক বিশ্লেষণ কৰিলো গৰে উৎপাদক বিশ্লেষণ কৰি আমি চালো যে তাৰ এটো x² ৰ সহগটোৱে 10ক পূৰণ কৰিলো 10ক পূৰণ কৰি কি পালো 10 পালো অৰ্থাৎ 1 পূৰণ 10 ৰিজাল্ট কি পালো 10 10 টোৰ মৌলিক উৎপাদক উলিয়ালো 2 5 গুণ 10 গতিকে আমি মাজৰ পদটো কি পাব লাগে হেতু চাবা 7x পাব লাগে গতিকে 2 লগত 5 যোগ কৰি আমি 7 টো মাছ বি পাম কিন্তু হেতু কৰিবলৈ এটা কথা কিন্তু গুৰুত্ব দিব লাগিব যে ইয়াত চিনটো কি আছে হেতু চাবা যেনে আমি প্লাস পাব লাগিব গতিকে হেইভাবে আমি কি কৰিলো দুইটাৰ আগত প্লাস দিব লগিয়া হল কিন্তু মাইনাস যদি দুইটাৰ আগত দিলো আছে তেতিয়াও আমি 7x টো পাম কিন্তু পাম এই চিনটো নাপাম হেতুৰ খাতে কি কৰিলো যে আমি দুইটাৰ আগত কি চিন ব্যৱহাৰ কৰিব লগিয়া হল প্লাস চিন ব্যৱহাৰ কৰিলো এতিয়া চাবা আমি কমন লম যাক ইংলিছত আমি কমন বুলি কৈছো অসমীয়াত কি বুলি কম দুইটাতে মিল থকা পদ কি আছে এটো চাম x² আৰু 5x ৰ মাজত মিল থকা কি আছে হেতু চাবা যে x² আৰু 5x ৰ মাজত মিল থকা কি আছে x আছে x টো কমন লৈ দিলো তেতিয়া বন্ধনী দিলো x² পৰা x টো কমন ললে কিমান থাকিব x থাকিল যদি x² মানে দুটা x 5x ৰ পৰা x টো আনিছিলো নাই গতিকে কি থাকিলে 5 থাকিলে এটা কমনটো বুজি পাইছা না কমন মানে কি দুইটাতে মিল থকা গতিকে এই দুইটাতে মিল থকা কি আছে x আছে গতিকে x² পৰা x কমন ললো ইয়াত থাকিল x আৰু 5x ৰ পৰা x টো যেতিয়া কমন ললো ইয়াত কিমান থাকিল 5 থাকিল এতিয়া চাবা এই প্লাসটো দিয়া এই দুইটাতে মিল থকা কি আছে যেটো twice x আছে ইয়াত আছে 10 ওরে 10 টোত কি হয় 2 5 গুণ 10 হেতু কিন্তু গুৰুত্ব দিবা কিন্তু ভুলটো মই কৰিলো তাৰপিছত কথাটো কম এই দুইটাতে মিল থকা কি আছে 2 আছে তেতিয়া twice x ৰ পৰা 2 টো যেতিয়া আমি কমন লম তেতিয়া কি থাকিব x থাকিলে হয়নে পাছৰ পৰা আমি কি 10 ৰ পৰা 2 কমন লৈছিলো গতিকে 2 5 গুণ 10
গতিকে ইয়াত কিমান থাকিলে 5 থাকিলে কিন্তু এইটো তোমালোকে কেতিয়াও মিছ নকৰিবা বহুতে সেইটো ভুল কৰে কেনেকৈ ভুল কৰে চাবা ইয়াত যে আমাৰ 10 আছিলে বহুতে কি ৰিজাল্ট লিখে যেহেতু 10 আমি 10 টোৰ পৰা 2 হে লৈছিলো গতিকে ইয়াত 8 থাকিব লাগে ম্যাক্সিমাম ষ্টুডেণ্টে এইটো ভুল কৰি দিয়ে কি যে 8 লিখি দিয়ে কিন্তু সেইটো কেতিয়াও ভুল নকৰিবা যেহেতু এটা সদায় পূৰণ এটা আমি ব্ৰেকেট দিছো নাই গতিকে এইটোৱে কি বুজাইছে পূৰণ হৈ আছে গতিকে 10ৰ পৰা 2 কমন লোৱাৰ লগে লগে কিমান থাকিলে 5 কিয় 5 থাকিলে 2 5 গুণ 10 এটা চাবা x + 5 x + 5 দুইটাতে একে আছে গতিকে তাৰ আমি এটা লিখিম এটা লেখো লিখিলো তাবা চাবা কি থাকি গল ইয়াত থাকিল x আৰু ইয়াত থাকিল কি 2 অৰ্থাৎ x + 2 এছলৈকে গম পাইছানে গতিকে x² + 7x + 10 এই বহুপদটো আমি কি কৰিলো উৎপাদক বিশ্লেষণ কৰিলো উৎপাদক বিশ্লেষণ কৰি ফিনিশিং ৰিজাল্টটো আমি কি পালো x + 5 * x + 2 গতিকে তোমালোকে প্ৰত্যেককে আছে উৎপাদক বিশ্লেষণটো জানাই গতিকে এইটো মই তোমালোকক ইমান বিতংভাৱে দেখাই দিবলগীয়া একোই নাই এতিয়া এটা কথা গুৰুত্ব দিবা কি কথাটো গুৰুত্ব দিম যেটা আমাৰ প্ৰশ্নটো আছিলে যে বহুপদটোৰ শূন্যবোৰ উলিয়াবলৈ কৈছিল আৰু তাহাঁতৰ মাজত কি কৰিবলৈ কৈছিল শূন্যবোৰৰ সহগবোৰৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ কৈছিল হেতুটো আমাক কৈছিল তেতিয়া আমাৰ বহুপদটো কি ধৰি লৈছিল x² + 7x + 10 এটো তোমালোকে দশমমান শ্ৰেণীৰ অনুশীলনী 2.2 অৰ্থাৎ 2 হে চেপ্টাৰটোতে আছে ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে প্ৰত্যেকৰ কিতাপ আছে কিতাপখন উলিয়াই চাবা যে আমাক কৈছিল যে তলত দিয়া দ্বিঘাত বহুপদবোৰ শূন্য লোৱা আৰু শূন্যবোৰ আৰু সহগবোৰৰ মাজত কি কৰিবলৈ কৈছিল সত্যাপন কৰিবলৈ কৈছিল দ্যাট মিন্স কি শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো কি কৰিবলৈ কৈছে প্ৰতিষ্ঠা কৰিবলৈ কৈছে ওলা হেতু কৰিবলৈ যাওঁতে কি কৰিলো মই নিজে ধৰি লৈছো যে বহুপদটো মই ধৰি ললো x² + 7x + 10 এতে বহুপদ গতিকে মই ধৰিহে নিজৰ ইচ্ছামতে বহুপদটা ধৰি ললো ধৰি লৈ এই বহুপদটোৰ কি কৰিলো মই তে শূন্য গিটা উলিয়াব লাগিবটো সেই ক্ষেত্রে ইয়াক কি পহিলাতে মই কি কৰি ললো যে উৎপাদক বিশ্লেষণ কৰি ললো উৎপাদক বিশ্লেষণ যেতিয়া কৰিলো তেতিয়া ফিনিশিং ৰিজাল্টটো কি পালো x + 5 আৰু x + 2 যেটা আমাৰ প্ৰশ্নতে কি বুলি কৈছিল শূন্য লোৱা গতিকে শূন্য উলিয়াব যাতে আমি কি কৰিম x + 5 = 0 কৰিলো প্ৰশ্নতে আমাক কৈ দিছে তো x + 2 = 0 তেতিয়া এইটো আমি ইমপ্লাইজ দিলো যেটা আমি এটা সমাধান না গল সেইকাৰণে আমি ইমপ্লাইজ চিন ব্যৱহাৰ কৰিলো তেতিয়া x = কিমান হ'ব এটা আমি প্ৰক্ষান্তৰ কৰিম এটা প্ৰক্ষান্তৰ কৰিব জানে তো এইবিলাক মই বিশেষ কবলগীয়া কথা নহয় যেটো এটা তোমালোকে দশমমান শ্ৰেণীত পঢ়ি আছা ওলা আমি কেৱল নৱমমান শ্ৰেণীত শিকি আহিছো যে আমি নৱমমানটো বাদ দিয়া অষ্টমমান প্ৰায় শিকিছো তাৰ আগতে শিকিছো যে আমি প্ৰক্ষান্তৰ কৰিলে চিনৰ কি হয় পৰিৱৰ্তন ঘটে ওলা এটা ইয়াত আমাৰ প্লাছত আছে গতিকে এই +5 টো ইফালে আমাৰ সোঁ হাতৰ পৰা বাওঁ হাতৰ পৰা যেতিয়া সোঁ হাতলৈ লৈ যাম কি হ'ব -5 হল এটো ক্ষেত্ৰটো ঠিক তেনে ধৰণে কৰিম x ৰ ভ্যালু উলিয়াব লাগে গতিকে x ৰ ভ্যালু উলিয়াবলৈ যাওঁতে আমি কি কৰিম যে এটো প্লাছত আছে সিফালে প্ৰক্ষান্তৰ কৰি দিলো -2 এটা চোৱাচোন আমি যিটো বহুপদ ধৰি লৈছিলো সেই বহুপদটোৰ শূন্য কি পালোগৈ কি পালোগৈ এটা x ৰ মান কি পালো -2 আৰু আনটো x ৰ মান কি পালো -5 বুজি পালা এটা মই শূন্য গিটাৰ মাজত শূন্যবোৰ আৰু সহকৰ মাজৰ সম্পৰ্ক কেনেকৈ প্ৰতিষ্ঠা কৰিম চাবা প্ৰথমতে কি মই সূত্ৰটো দি দিছিলো যে ax² bx + c বহুপদটোৰ শূন্য দুটা যদি আলফা + বিটা হয় তেনে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ মই পূৰণফলৰ সূত্ৰটো দিলো সেই সূত্ৰটো এতিয়া মই এপ্লাই কৰিম কেনেকৈ কৰিম চাবা শূন্যবোৰৰ সমষ্টি মানে যোগ চাবা আমি শূন্যবোৰ কি পালো হেতু চোৱা এটা পালো -5 আৰু এটা পালো -2 গতি এই দুটা যোগ কৰিম যোগ কৰিলে কি হ'ব চাবা -5 -2 কিন্তু আমি চিনটো কি দিব লাগিছিল যোগ চিন দিব লাগিছিল
এইটো মই ডাইৰেক্ট কৈ দিওঁ যিহেতু আমি দশমমান শ্ৰেণীত পঢ়ি আছোঁ গতিকে আমি ইমান মানে শাৰী শাৰীকৈ লিখিব নালাগে যিহেতু আমি বুজি পোৱাৰ পিছত ডাইৰেক্টকৈ কৰিব পাৰিম কেনেকৈ কৰিম চাবা দিব লাগিছিল প্লাছ কিন্তু মই অট'মেটিক কি দিলোঁ মাইনাছটো দি দিলোঁ কিয় দিলোঁ যেহেতু প্লাছে মাইনাছে মাইনাছ হৈ গ'ল গতিকে আমি ডাইৰেক্ট লিখি দিলোঁ মাইনাছটো এতিয়া ইয়াৰ ৰিজাল্টটো কিমান পাম -5 -2 ৰিজাল্ট কিমান -7 হয়নে ৰিজাল্ট কি পালোঁ আমি -7 পালোঁ এতিয়া আমাক কৈছিলে যে শূন্যবোৰৰ উলিয়াবলৈও কৈছিলে আৰু তাহাঁতৰ সহগবিলাকৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ কৈছিলে কেনেকৈ কৰোঁ চাওঁচোন বাৰু এবাৰ লিখি লওঁ এতিয়া আমাৰ সূত্ৰটোতো দিছিলোঁ শূন্যবিলাকৰ সমষ্টি আমি কি বুলি দিছিলোঁ -b/a এইটো মই দি দিছিলোঁ এইটো প্ৰত্যেকে মুখস্থ ৰাখিবা -b/a তেতিয়াহ'লে মই কি লিখিম চাবা এই মাইনাছটো ক'ৰ পৰা আহিছে সূত্ৰৰ পৰা আহিছে দিছ মাইনাছ ইজ কাম ফ্ৰম ফৰ্মুলা হয় নহয় অৰ্থাৎ এইটো সূত্ৰটোৰ পৰা আহিছে তেতিয়া ইয়াত এই বহুপদটোৰ বি পজিশ্যনত কি আছে +7 আছে গতিকে ইয়াত মই কি দিলোঁ 7 দি দিলোঁ হ'ল না অৰ্থাৎ এই মাইনাছটো ক'ৰ পৰা আহিছে সূত্ৰৰ পৰা আহিলে কিন্তু বি পজিশ্যনত ইয়াত কি আছিলে 7 গতিকে +7 দি দিলোঁ প্লাছে মাইনাছে মাইনাছ হৈ গ'ল b/a আছিলে এ ঠাইত কিমান আছে চাওঁচোন এইটো ax² যে সূত্ৰটো যে মই দিছিলোঁ এ পজিশ্যনত ইয়াত কি আছে যদিও একো দেখা নাই ইয়াত কি এটা আছে অনলি 1 এটা আছে তেতিয়াহ'লে -7/1 হ'ল এটা -7/1 এইটো যদি আমি ক্যালকুলেট কৰি দিওঁ এগেইন ৰিজাল্টটো তাৰ কি হ'বগৈ -7 হ'ব নহ'ব জানো এতিয়া তাকে আমি আখৰে লিখি দিওঁ চাওঁচোন আখৰে লিখিলে কি হ'ব দি দিলোঁ এনেকৈ দি পেলাই এই মাইনাছটো দি দিলোঁ নে তাৰপৰা এনেকৈ বেকেটটো দিলা দি পেলাই চাবা যেহেতু মই কাৰ সহগ লিখিছিলোঁ সেই কথাটো গুৰুত্ব দিয়া যেহেতু মই এইটো এক্সৰ সহগ লিখিছিলোঁ নাই গতিকে তাকে আখৰে লিখি দিলোঁ এক্সৰ এক্সৰ সহগ লিখিলোঁ আজডাল মোৰ অকণমান খেলি মেলি হৈছে কেইটা অকণমান এনেকৈ মাৰি দিছোঁ দেই মাৰি দিলোঁ এইটো এক্সৰ সহগ তাৰপৰা তলত এইটো কাৰ ভেলু লিখিছিলোঁ x² হয় নহয় তাকে লিখি দিয়া x² কি সেইটো গুৰুত্ব দিবা x² কি লিখিছিলোঁ এইটো চাবাচোন দেই x² সহগ মই তোমালোকক কৈ আছিলোঁ যে এইটো যে মই আখৰে কিয় লিখিবলগীয়া হ'ল যিহেতু আমাৰ প্ৰশ্নটোৱে কৈছিল যে শূন্যবিলাক উলিয়াবলৈ কৈছিল আৰু কি কৰিবলৈ কৈছিল তাহাঁতৰ সহগবিলাকৰ মাজত সম্পৰ্কৰ প্ৰতিষ্ঠা কৰিবলৈ কৈছিলে সেইবাবে মই এইটো আখৰে লিখি দিলোঁ কিয় লিখিলোঁ যেহেতু তোমালোকে ভাবিছা এই মাইনাছটো ক'ৰ পৰা আহিল এই মাইনাছটো সূত্ৰৰ পৰা আহিছে ওপৰত যেটো মই লিখিছিলোঁ 7 এই 7টো মই ধৰি লোৱা এই বহুপদটোৰ পৰা আহিছে যেহেতু বহুপদটোত আমাৰ বি পজিশ্যনত কি আছিলে +7 আছিলে কিন্তু প্লাছে মাইনাছেটো মাইনাছ হৈছিলে গতিকে এইটো আমি আখৰে কি বুলি লিখিলোঁ যেটো কাৰ সহগ আছিল এক্সৰ সহগ গতিকে এইটো মই লিখি দিলোঁ এক্সৰ সহগ ওকে বুজি পাইছা নেক্সট পৰ্যায়ত এইটো যে আমি হৰটো যে লিখিছিলোঁ 1 লিখিছিলোঁ নাই এই 1টো ক'ৰ পৰা আহিল সেইটো আমি উপস্থাপন কৰি দিলোঁ যেহেতু আমি বহুপদটো ধৰিছিলোঁ এইটো এই বহুপদটো যেটা আমাৰ আদৰ্শ ৰূপটো মই লিখি দিছিলোঁ কোনটো লিখি দিছিলোঁ ax² bx + c এটা আদৰ্শ ৰূপ গতিকে এই আদৰ্শ ৰূপটোৰ লগত কম্পেয়াৰ কৰি দিয়া তুলনা কৰি দিলে ইয়াত এই পজিশ্যনত কি আছে একো নাথাকিলে অনলি 1 থাকে সেই 1টো এই 1টো আহিল গতিকে তাকে আমি আখৰে লিখি দিলোঁ যে এইটো কাৰ সহগ এইটো x² সহগ হয়নে এইটো লিখি দিলোঁ x² সহগ তেতিয়া আমি শূন্যবোৰৰ সমষ্টিটোলৈকে বুজি পাইছোনে পাইছা যদি পাইছা আমি এতিয়া শূন্যবিলাকৰ পূৰণফল বা গুণফল উলিয়াম চাবা এইখিনি মহাই দিছোঁ শূন্যবোৰৰ পূৰণফল
পূৰণফল এতিয়া চাবা শূন্যবোৰৰ পূৰণফল বুলি কৈছো গতিকে আমি শূন্য দুটা আগত পাই থৈছিলো xৰ ভ্যালু কি পাইছিলো -5 আৰু এটা xৰ ভ্যালু কি পাইছিলো -2 এই দুটা শূন্য পাইছিলো তে পূৰণফল বুলি কোৱাৰ লগে লগে আমি কি কৰিম পূৰণ কৰিম -5 into -2 ৰিজাল্ট কি হ'ব চাবা মাইনাসে মাইনাসে কি হয় আমি প্ৰত্যেককে জানো গতিকে মাইনাসে মাইনাসে কি হয় প্লাস হয় গতিকে সংখ্যাটোৰ আগত প্লাসটো লিখি নিদিলেও সি প্লাসটো থাকিবই গতিকে আমি সংখ্যাটোৰ আগৰ প্লাসটো লিখি নিদো মাইনাসে মাইনাসে প্লাস হল সেই বুলি ইয়াত প্লাসটো লিখি দিব নালাগে যেহেতু সংখ্যাটোৰ আগত প্লাসটো থাকেই গতিকে 2 5 গুণ কিমান হল 10 মানে অসমীয়াত ক'লে 10 ইংলিছত ক'লে 10 গতিকে 2 5 গুণ 10 অকমান খেলিমেলি হৈছে লিখাটো অকমান ভালকে লিখি দিছো চাবা 10 এটো পালো এতিয়া আমি কেনেকৈ কৰিম চাবা আমাৰ যেহেতু সূত্ৰটো আছিলে শূন্য দুটাৰ পূৰণফল বা গুণফল c/a আছিল নাই গতিকে আমি c পজিশনত এতিয়া লিখিম আমাৰ বহুপদটো এটো আছিল c মিন্স এটো কালি যে মই কৈছিলো ধ্ৰুৱক গতিকে এই ধ্ৰুৱকটো কি আছে c ঠাইত 10 আছে গতিকে c/a এটো 10 দিলো এটো 10 হল a পজিশনত কি আছে এতিয়া চাবা ax স্কয়াৰ এটো ইয়া a পজিশনত কি আছে 1 গতিকে আমি কি দিলো 1 দিলো ওকে হল এটা তাকে আমি আখৰে লিখি দিম চাবাচোন এটো মই কি লিখিছিলো ধ্ৰুৱক পদ তাকে লিখি দিয়া এতেদি এটো কা আছিল ধ্ৰুৱক পদ এটো কি আছিল x স্কয়াৰৰ সহগ লিখি দিয়া x স্কয়াৰৰ ওকে ফিনিশ আমাৰ প্ৰশ্নটোৱে কি কৈছিলে যে বহুপদটোৰ শূন্যবিলাক উলিয়াবলৈ কৈছিলে শূন্যবিলাক উলিয়াই তাহাতৰ পূৰণফলৰ লগত সহগৰ লগত কি কৰিবলৈ কৈছিলে সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ কৈছিল ইতিমধ্যে আমাৰ শূন্যবোৰৰ পূৰণফল মই উলিয়ালো -5 into -2 ৰিজাল্ট কি পালো 10 গতিকে সূত্ৰটোলৈ গুচি যোৱা সূত্ৰটো কি আছিল c/a গতিকে আমাৰ বহুপদটোত c পজিশনত কি আছে 10 দিছো 10 a পজিশনত কি আছে 1 তাক আমি লিখি ললো যেটো আখৰে লিখি দিয়া যে ধ্ৰুৱক পদ বাই x স্কয়াৰৰ সহগ মানে কি 1 টো কাৰ সহগ আছিল x স্কয়াৰৰ সহগ বুজি পালা ওকে তেতিয়ালে তোমালোকে কাম এটা কৰিবা ঘৰত সকলোৱে দশমমান শ্ৰেণীৰ অনুশীলনী 2 ফাৰ্স্ট কোৱেশ্চনটো আটাইকিটা তোমালোকে ঘৰত কৰি মোক ৰিজাল্টটো দেখাবা যে বুজি পাইছা নাই তোমালোকে তাৰ পৰা মোক কমেন্ট দিবা যে আমুকটো এনেকুৱা হৈছে স্যাৰ এনেকুৱা কৰিব লাগে যদি ভুল শুদ্ধ থাকি গৈছে তোমালোকে মোক কমেন্টত জনাবা বুলি আশাৰে বাট চাই ৰলো আৰু আজিলৈ মই শূন্য বহুপদৰ শূন্য লোৱা আৰু সহগবোৰৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰা পাঠদান কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছো ধন্যবাদ।